এই মুহূৰ্তত লাখ লাখ মহিলাসকললৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ফৰ 1 crore youth। ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। তাৰপিছত লিখা আছে চেণ্টাৰ টু প্ৰভাইড ইণ্টাৰ্ণশ্বিপ এণ্ড ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ইন 500 টপ কোম্পানীজ টু 1 crore youth ইন 5 years। ইয়াতে উল্লেখ কৰা অনুযায়ী PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 5 বছৰৰ ভিতৰত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰশিক্ষণ। ইয়াৰ লগতে আৰু কোৱা হৈছে ইউথ উইল গেইন এক্সপ'জাৰ ফৰ 12 months টু ৰিয়েল লাইফ বিজনেছ এনভাইৰনমেণ্ট। এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব, আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে 1 বছৰৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে ইণ্টাৰ্ণশ্বিপ এলাউন্স অফ 5,000 মান্থ এলং উইথ ওৱান টাইম এছিষ্টেন্স 6,000 উইল বি গিভেন। তো এইখন আঁচনিত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিব, আবেদন কৰাৰ পিছত প্ৰতি মাহতে 5,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ লগতে আৰু 6,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে আগৰ পৰাই অৰুণোদয় আঁচনিৰ দিন হিচাপে প্ৰতি মাহৰ 10 তাৰিখটো ঘোষণা কৰিছে। কিন্তু চলিত মাহৰ 10 তাৰিখত মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা। তো যিসকল যোগ্য মহিলাই নিজৰ নামখন অৰুণোদয় আঁচনিত ইতিমধ্যে অন্তৰ্ভুক্ত কৰি লৈছে সেইসকল মহিলাই অহা মাহৰ 10 তাৰিখত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। যিহেতু চলিত মে' মাহৰ 10 তাৰিখত মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন, সেইকাৰণে আমি ক'ব পাৰোঁ অহা মাহৰ 10 তাৰিখত মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই, ধন্যবাদ।